আমি এতিয়া বৰ্তমান আহি আছোঁ ঐতিহাসিক চৰাইদেউ জিলাৰ মৈদামসমূহ চাবৰ কাৰণে। এতিয়া এইটো ৰাস্তাত আহি খুব ভাল লাগে, মানে আহি আছোঁ আৰু আৰামত, মানে চাৰিওকাষে সেউজীয়া এটা প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে আমি আহি আছোঁ আৰু কিছু দূৰ গ'লে আমি চৰাইদেউ মৈদামসমূহ উপভোগ কৰিব পাৰিম। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজে আহি আছোঁ। আপোনালোকে চাওক, সম্পূৰ্ণ এটা ধুনীয়া ভিডিঅ' হ'বলৈ গৈ আছে। আপোনালোকে চাই নিশ্চয় ভাল পাব। এতিয়া এই ৰাস্তাটো আহি নিশ্চয় বহুতেই ভাল লাগিব। আপোনালোকো আহিবচোন কেতিয়াবা, যদি অহা নাই মানে। এইটো মানে চৰাইদেউ সোণাৰীত ওলাব পাৰি। এটা একদম খুব সুন্দৰ ৰাস্তা, মানে মই চব চাৰিওফালে এটা সেউজীয়া পৰিৱেশ, মানে এটা আটক ধুনীয়া পৰিৱেশৰ মাজেৰে আমি আহি আছোঁ। ভাল লাগে, এনেকুৱা এটা লাগে। মৈদামলৈ আহি আছোঁ এতিয়া বৰ্তমান। এয়া চাওক, টিকেট কাটিলোঁ টিকেট কাউণ্টাৰত। টিকেট কাটি পেলানি পোনে উঠি আহি আছোঁ মৈদামলৈ। আৰু সেইফালে পাৰ্কিং আছে, গাড়ী পাৰ্কিং কৰিলোঁ আৰু এতিয়া আমি মৈদামলৈ আহি আছোঁ। মৈদাম চাই ভাগৰি লাগিছে, ভাগৰ লাগি গৈছে দেই। আহি আছোঁ বহুত হেলাই দিছেনে, বহুত হেলাই। মৈদাম নং 1 ইয়াতে অলপ ৰেষ্ট লওঁ। এতিয়া ৰেষ্ট লৈ আকৌ মানে অলপ পানী আনিবি খাবলৈ। সেইফালে আছে, সেইফালে যাব পৰা। বৰ পিছল, বহুত পিছল দেই, বহুত পিছল। আৰু এই মৈদাম চব আছে। এই মৈদাম নং 8 সৰু মৈদাম। লাহে লাহে সেইটো পাই গ'লো আহি। তাত পুখুৰী এটা আছে, এইটো চাওক। এইফালে সেই তালৈকে মৈদাম আছে। চাওঁ বুলি ক'লে আৰু বহুত দেৰি লাগিব। এইটো ৰাস্তাত যাব পাৰি। ভাল লাগি গৈছে আৰু দেই, বহুত ঘূৰিলোঁ। এইফালে সৰু বহুত মৈদাম চালোঁ। এয়া চাই বৈ আমি এতিয়া আহি আছোঁ। মাহঁত আহিব পৰা নাই, সেই আছোঁ কিমান দূৰত আছে। সেইখিনি ধৰি দিব লাগিব, ইমান ধৰিবি। সেই এনাইটো ধৰি দিবি। একো নহয়, কি হ'ব। আহি আছোঁ, এইখিনি পাইছোঁহি আৰু বিশেষ নাচাওঁ, অলপ চাম আৰু আধা ঘণ্টামান চাই পৰা আমি ইয়াৰ পৰা বিদায় ল'ম। বিদায় লৈ হয়তো আমি শিৱসাগৰ আৰু ক'ত কি আছে আৰু ঐতিহাসিক কীৰ্তিচিহ্নবিলাক আমি সোমাবলৈ চেষ্টা কৰিম। চাই থাকিব আমাৰ ভিডিঅ'টো। আৰু তেওঁলোকে পেঞ্চন পাইছিলে, তাৰ ভিডিঅ' নাম্বাৰটো